নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুত দিনৰ মূৰত আজি আকৌ ভিডিঅ' দিব ওলাইছোঁ ইউটিউবত। কিছু প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। বহুত দিন প্ৰায় এবছৰ মানেই হ'ল মই ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ মোৰ মোবাইলটো বেয়া হৈছিলে। ত' মই যিটো মোবাইল ইউজ কৰি আছিলোঁ সেইটো আছিলে ৰিয়েলমি C2। ত' সেইটোত ভিডিঅ' বনোৱাটো সম্ভৱ নাছিলে। ত' সেইকাৰণে বহুত দিন ৰেষ্ট লৈ এটা অকণমান ভাল মোবাইল লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজত। আশা কৰোঁ আগতে যেনেকৈ আপোনালোকে মৰম চেনেহ দিছিলে তাতকৈ বেছি আপোনালোকে মোক মৰম চেনেহৰ লগতে আশীৰ্বাদো কৰিব। তো আজি এইটো ভিডিঅ' মই এনেই দিলোঁ, কাৰণ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ যিহেতু, সেইকাৰণে আপোনালোকৰ ওচৰত কাৰণখিনি মই দৰ্শাইছোঁ। তো এতিয়াৰ পৰা মই বেলেগ বেলেগ ভিডিঅ' দি থাকিম। চাব মোৰ ভিডিঅ'বোৰ, ভাল লাগিলে লাইক কৰিব, কিবা যদি ভুল হয় দেখুৱাই দিব, আঙুলিয়াই দিব, যাতে মই ভুলখিনি শুদ্ধ কৰিব পাৰোঁ। আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই দিব।